গাইজ মোৰ কেমেৰা কেঞ্চেল হৈ আছে। আমাৰ ৰিজুৱালি আৰু মিষ্টেক হৈ আছে মোৰ আগে আগে।
বজাৰলৈ যোৱা ৰাস্তাৰে সোমাম। সিখন হ'ল এন্ট্ৰি ফিজ। ইয়াৰ বাবে ল'ল 20 টকা টু হুইলাৰৰ কাৰণে, আৰু ফ'ৰ হুইলাৰৰ কাৰণে হ'ল 50 টকা। তো গাইছ আমাৰতো টু হুইলাৰ লৈ আহিছোঁ। Hey daddy, দোস্ত আমি এন্ট্ৰি কৰিছোঁ। কেলা অসমীয়া হয়, ফালিম কেলা খং কিন্তু মোৰো আছে। মোৰ হিন্দী হয়, হিন্দী শক্তি মোৰো আছে। চিঙিডিম গুণ্ডা খং কিন্তু মোৰো আছে। এইখন আমাৰ অসম হয় কেলা। অসম মানে এইটো আৰু বৰজোৰা হয় বোলে কেলা। এইটো বৰজোৰা হয়, বৰজোৰা। কেমেৰা কৰো আৰু ভিতৰত হেল্ল' দাদি কো সেই দাদি নাহি যে হেই দাদি দাদি ওলাইছে ওলাইছে কি কম ভাবিবা লাগছোন, কি কম দাদি ওলাইছে। আমার এসামিস আর কিতে দাদি ওলাইছে। तो तो हिंदी वाला हो ना, मुस्लिम वाला तो हमारा तो नहीं। हम लोग अभी पहुंच गया है यहाँ पे बोलपुरा पे। এটা বলা নিয়ে হবো ले ले नेक्स्ट और ना की नेक्स्ट बुधवार है। তেলা লাহে লাহে সব হ'ব ৰে উনকা। ओए भाई जी हम जावा खाने ए 20 টাকা দিম আর 20 টাকা দিম ইটো হাওড়া ব্রিজ হয়। ইটো হাওড়া ব্রিজ। ঘুমা ঘুমা বাপরে বাপ, ইয়াতে দেখোন তিনিখন করে হাওড়া ব্রিজ। ব্রিজে ব্রিজ মান ব্রিজ এখন আমার সঞ্জু ভাই বানাইছে না। गाइस कितना दूर जाम आरो थोड़ा ना ভাইটা কি হল
जाने के लिए जानते हैं आपको कैसे गुंडा बना दिया अरे मुंह ना की खड़ा है काय मोबाईल काम काम कदे बघू दे रेडी आता है ना খালি কালি চেলাইন দিয়া উঠিলোঁ আৰু যেন এতিয়া ইয়াত চেলাইন দিব লাগে গরম হচ্ছে গা ধুবি নেকি গা ধুবি পাছত মুচিবি ঐ ডিএসএলআরটা ওলাও हाय गाइस ये है गोरखुरा এ क्या पानी क्या ओए धीरे धीरे संभाल के जा मैं का 5 मिनट वीडियो बना বাদ করি पानी पर का पानी के ও ইউটিউবার হ্যাঁ की नाम है ইয়ার आगे आगे हम लोग पीछे पीछे हम लोग आगे আম তো আরো পাছত এটা করি করি হয়ে গেল না না করি করি হয়ে গেল তুই গাজন কে मैं गाजूम खाली कर हम বেমার দে গেল কালি ছিলাম যে ওখানে কালি গেলে ছিল गाजूम ना ऊपर ओ मैं गाजूम है इधर ना मोटर है তোরাল দাম তুমি কয় তুমি হেলি হেলি ভিডিঅ' কৰিছো মই যে কিয় হেলিয়া ভিডিঅ' শুরু করছো ফাইনেলি গাইজ আমি আহি পালোঁ এইটো আমাৰ লম্বু ডাঙৰীয়া হয় কি এছামিজ কম না হিন্দী এছামিজ হয় ইয়াতে আমি আহিছোঁ বৰঝৰাত এতিয়ালৈকে দেখা পাইছে ভিউজটো কেনেকুৱা বাট আমি আহোঁতে বহুত অসুবিধা হৈছিলে এণ্ট্ৰি হৈছিলে বহুত মানে 500 কিলোমিটাৰ হয় আৰু তাৰপিছৰ পৰা আমি ইয়াতে আহিলোঁ এতিয়া ভিউজটো দেখিলোঁ কেনেকুৱা আৰু ক'ত যাব লাগিব ঠিক আছে हमारा यार रहमान बहुत बढ़िया ए छोटू छोटू नीचे गया रे तो यहाँ पर आके कैसा लगा है आपको हाँ बहुत अच्छा लगा सब टकलू है ठीक है ये भी टकलू है ठीक है क्या मतलब है मेरे को समस्या तो वो बताइए मैं और मैं भी टकलू हूँ एंट्री होने के लिए ये 500 मीटर दूर है ये दिक्कत है और कोई भी नहीं दिक्कत है भाई कोई दिक्कत नहीं है दिक्कत ये पे भाई से आने के लिए সকলে बहुत ভিডিও কৰি धन्यवाद। আছে গাইস बहुत अच्छा लगा ये वाला ये भी टकलू है ये भी टकलू है ओ ये भी टकलू है ओए घूमे लेगी वो लाइक ओए हुदुल भाई ओए हुदुल भाई दे दुई एकटा को किबा दे दे तो ओए आपको यहाँ पर आके कैसा लगा है अच्छा लगा नहाने वाला हो तो ठीक है भैया नहाइए अब क्या बोलूं ये आरजे भाई है वो भी ब्लॉग बनाने के लिए इधर आया है सॉरी गाइस मोर अসমীয়া लैंग्वेज है आई एम फ्रॉम असम
আমি ইনফৰমেশ্যন লৈ আছাম বৰপেটীয়া ভাষাত কৈছোঁ না ৰিজুৱালি হয় ইয়াৰ এটা ব্লগ চেনেল আছে নতুন ষ্টাৰ্ট কৰিছে তেওঁ আৰু মই একে পৰ্যায়ৰ মানুহটো আমি দাদী কুহুৰী এইটো আমাৰ ছোটো হয় আপুনি যে ইয়াতে আহিছে হয় আপুনি ইয়াতে আহিছে ঠিক আছে আহি কেনেকুৱা লাগিছে জেগাটো আপোনাৰ একদম হেপী ফিলিংছ আচ্ছা আপোনাৰ আহিতে কেইঘণ্টা টাইম লাগিল ইয়াতে সময় একচুৱেলি চোৱা নাই মই সিমান মানে মোৰটো ভাল নহয় এনে আপোনাৰ হিচাপে মোবাইলে ৰেকৰ্ড কৰিছে বহুত মানুহ আহিব ইয়াতে হয়, আৰু আপোনাৰ বঙাইগাঁৱৰ পৰা কিমান কিলোমিটাৰ হ'ব ইয়াতে কিন্তু মই সিমান ক'ব নোৱাৰিলোঁ মানে আজি ফাৰ্ষ্ট আহিছোঁ ইয়াতে মই ভাল কিছু নাজানো ভাল দেখি নাপাবা পকেট ধুন যাব আজি তই নামিব পাৰ মোৰ পুৰা গৰম লাগছে ये वाला थोड़ा नाम है थोड़ी देर बाद में ना हो ना तुम लोग हम पहले আমি পাছত हाँ तुम लोग पास में বস্তুবিলাক জমা দিব লাগিব না ऐसे नहीं ऐसे सुना काय तुमने बता नहीं फिल्म में अभी हम लोग तू इसको पकड़ो और इसमें वीडियो करो কৰি আছোঁ না मोटा देखो मोटा करे मैं गाथू ফ্ৰেণ্ডসকল গা ধুই আছে अब मुझे जाई आसु ना पूरा पूरी मारी हां ঐ ধুলো ये काउआ बिरयानी है बोली हुआ था खबर उसे लुकाई फोटो ना वीडियो Hey guys!